1 ক কেঁচামাল বুলিলে কি বুজা? উত্তৰ প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰক কেঁচা সামগ্ৰী বা কেঁচামাল বোলে। খ উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্ৰয়োজন? উত্তৰ উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন হয় কিয়নো কেঁচামাল আৰু অন্যান্য লাগতিয়াল সামগ্ৰীসমূহ উদ্যোগলৈ কঢ়িয়াবলৈ আৰু উৎপাদিত সামগ্ৰীসমূহ বজাৰলৈ নিবলৈ এই ব্যৱস্থাৰ প্ৰয়োজন হয়। গ নম্বৰ প্ৰশ্ন উদ্যোগ গঢ়ি উঠিবলৈ কি কাৰকৰ প্ৰয়োজন লিখা। উত্তৰ উদ্যোগ এটা গঢ়ি উঠাৰ প্ৰধান কাৰকসমূহ হ'ল কেঁচামাল, যাতায়াত আৰু পৰিবহণ ব্যৱস্থা, মূলধন, শক্তি, উন্নত যন্ত্ৰপাতি, শ্ৰমিক আৰু বজাৰ। গ নম্বৰ প্ৰশ্ন লো-তীখা উদ্যোগৰ বাবে কি কেঁচামালৰ প্ৰয়োজন? উত্তৰ লো-তীখা উদ্যোগৰ বাবে আকৰিক লো, কয়লা আৰু চূণশিল কেঁচামালৰ প্ৰয়োজন। ঙ নম্বৰ প্ৰশ্ন পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয়? উত্তৰ নুনী গছৰ খেতি কৰি পাট পলু পোহা হয়। পলুবোৰ পুৰঠ হৈ লেটা সাজে। পলুৰ লেটাৰ পৰা অতি কৌশলেৰে ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। 4 নম্বৰ পৰ্যাপ্ত পৰিমাণে কেঁচামাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদাহৰণ দি বুজাই লিখা। উত্তৰ পৰ্যাপ্ত পৰিমাণে কেঁচামাল মজুত নাথাকিলেও কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে তেনে এখন দেশ হৈছে জাপান দেশ। এই দেশত উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ অভাৱ তথাপিও আন দেশৰ পৰা আমদানি কৰা কেঁচামালৰ সহায়ত বৃহৎ উদ্যোগ গঢ়ি তুলিছে। জাহাজ বন্দৰবোৰৰ বাবে আন দেশৰ পৰা কেঁচামাল আমদানি কৰা আৰু আন দেশলৈ উৎপাদিত বস্তু ৰপ্তানি কৰি পৃথিৱীৰ ভিতৰতে এখন আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে। 5 নম্বৰ প্ৰশ্ন হৈছে অসমত কিয় বেছিকৈ উদ্যোগ গঢ়ি উঠা নাই কাৰণসমূহ বুজাই লিখা। উত্তৰ অসমত পৰ্যাপ্ত পৰিমাণৰ মূলধন, বৃহৎ স্থানীয় বজাৰ, দক্ষ শ্ৰমিক, উন্নত যাতায়াত ব্যৱস্থা আদিৰ অভাৱৰ বাবে অসমত বৃহৎ উদ্যোগ গঢ়ি উঠা নাই।